হ্যালো ফ্রেন্ড, ওয়েলকাম টু মাই চ্যানেল ইয়োর জব ইন আসাম। তো এইবার বাজেট অধিবেশনত মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা ছাড় দেবে 1 লাখ নিযুক্তি প্রক্রিয়াক লৈ সুখবর দিলে। তো মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা ছাড় দেবে কোৱা মতে অহা 10 মেৰ ভিতৰত 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ সকলোবিলাক কাম কাজ সম্পূৰ্ণ কৰিব আৰু এই নিযুক্তি প্ৰক্ৰিয়া একেবাৰে স্বচ্ছতা আৰু নিৰ্ভুলভাৱে সমাপন কৰিব বুলি মুখ্যমন্ত্রী হেমন্ত বিশ্ব শৰ্মা ছাড় দেবে প্ৰতিশ্ৰুতি দিলে। তো ভিডিও ক্লিপটো আপোনালোকে নিজে এবাৰ শুনকচোন। ভিডিঅ'টোত কি ক'লে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰ দেৱে। যে আমাৰ নিবনুৱা যুৱক যুৱতী আছে। অধ্যক্ষ মহোদয়, ভাৰতৰ কোনখন প্ৰদেশত নিবনুৱা যুৱক যুৱতী নাই? এতিয়া প্ৰশ্ন হৈছে, নিবনুৱা যুৱক যুৱতী কংগ্ৰেছৰ দিনতো আছিলে, নিবনুৱা যুৱক যুৱতী এজিপিৰ দিনতো আছে, নিবনুৱা যুৱক যুৱতী বিজেপিৰ দিনতো থাকিব। কিন্তু প্ৰয়াস আৰু প্ৰচেষ্টা কেতিয়া চলিলে? 1 লাখ চাকৰি আমাৰ দৰে দুখীয়া ৰাজ্য এখনে দিব, এই সদনত বহি থকা কোনোবা ব্যক্তিয়ে কেতিয়াবা কল্পনা কৰিছিল নেকি? মোৰ মনত আছে, এজন বিধায়কে লগৰ মানুহৰ আগত কৈছিল যে 1 লাখ চাকৰি কেতিয়াও দিব নোৱাৰে, এই ইস্যুটো আমি জীয়াই ৰাখিব লাগিব। প্ৰেছ কনফাৰেন্স কৰিলে যে 1 লাখ চাকৰি কেতিয়া দিব। অধ্যক্ষ মহোদয়, আজি মই গৌৰৱেৰে ইয়াত উত্তৰ দিছো যে মে' মাহৰ ভিতৰত আমি 1 লাখ চাকৰি দিয়াৰ কাম শেষ কৰি দিম। আজি অধ্যক্ষ মহোদয়, আজি আমি ইয়াত হাউচত কৈছো যে অসমত 22 লাখ নিবনুৱা যুৱক যুৱতী আছে। অধ্যক্ষ মহোদয়, মই অত্যন্ত দায়িত্ব সহকাৰে ক'ব খোজো যে অসমত 12 লাখ নিবনুৱা যুৱক যুৱতী আছে। 22 লাখৰ পৰিসংখ্যা আমি পাৰ হলো। অসমত আজি আমাৰ বিভাগৰ সূত্ৰ মতে এতিয়া নিবনুৱা যুৱক যুৱতীৰ সংখ্যা আমাৰ 22 লাখ নহয়, আমাৰ নিবনুৱা যুৱক যুৱতীৰ সংখ্যা এতিয়া কমি আহি আমাৰ নিবনুৱা যুৱক যুৱতীৰ সংখ্যা হৈছে 12,36,299। অধ্যক্ষ মহোদয়, আজি প্ৰথমবাৰৰ বাবে তেলেংগানাত মই গৈছো, তাত কৈছো যে অসমে 1 লাখ চৰকাৰী চাকৰি দিব। কৈছে ये कैसे संभव है? 1 लाख सरकारी नौकरी। उत्तर प्रदेशৰ দৰে বিশাল ৰাজ্যই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত সিদিনাখন 10,000 চাকৰি পত্ৰ বিতৰণ কৰিছে। মই দিল্লীত তেওঁলোকৰ এডভাৰটাইজ দেখিছো যে 2 লাখ চৰকাৰী চাকৰি 5 বছৰত দিয়া হৈছে। উত্তৰ প্ৰদেশ আৰু অসম, আৰু এইখন অসমে আজি 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে উইদাউট এ সিংগল কোৰ্ট কেছ। স্বচ্ছতাৰ পৰকাষ্ঠা, স্বচ্ছতাৰ ইয়াতকৈ ডাঙৰ নিদৰ্শন কতো একো নাই। এটা কোৰ্ট কেছ হোৱা নাই। এজন মানুহে কোনো বাতৰি কাকতত কোনো নিবনুৱা যুৱক যুৱতীয়ে কোৱা নাই যে চৰকাৰী পক্ষৰ বিধায়কে কোনোবাই টকা লৈছে চাকৰি দিবৰ কাৰণে। বৰঞ্চ মোৰ পাৰ্টিৰ মিটিঙত মই সমালোচনাৰ সন্মুখীন হওঁ যে আমি 2-এটা চাকৰি কিয় দিব নোৱাৰো। আমি কৈছো নহয়, এই চাকৰিৰ অধিকাৰ অসমৰ নিবনুৱা যুৱক যুৱতী আৰু মানদণ্ড মেধা হ'ব, আৰু কোনো মানদণ্ড হ'ব নোৱাৰে। আজি অসমৰ প্ৰথমবাৰৰ বাবে টিভিত বাগিচাৰ যুৱকেও কয় মই চাকৰি পাইছো, টকা দিয়া নাই। সংখ্যালঘু ল'ৰা ছোৱালীয়ে কয় মই চাকৰি পাইছো, টকা দিয়া নাই। আগতে অসম আছিল 12 লাখ টকা দিলো, 18 লাখ দিলো। এসময়ত এটা ACS APSৰ দাম 1 কোটি টকালৈকে উঠিছিল। কাৰ চৰকাৰৰ দিনত হৈছিল তাক মই ক'ব নাযাওঁ, কিন্তু সেইখন অসমৰ পৰা আজিৰ অসমৰ যি পৰিৱৰ্তন, সেয়া নৱজাগ্ৰত অসম। আজি কোনখন ৰাজ্যই বুকু ডাঠ কৰি ক'ব পাৰে যে মোৰ ৰাজ্যত চৰকাৰী চাকৰিত এটা টকাও ঘোষ লোৱা নহয়? ওচৰৰ অধ্যক্ষ মহোদয়, পশ্চিমবংগত শিক্ষক নিযুক্তিৰ কেলেংকাৰী, কোটি কোটি টকা মন্ত্ৰী আৰু মন্ত্ৰীৰ বিধায়কৰ মন্ত্ৰীৰ লগৰ ঘৰৰ পৰা উদ্ধাৰ, হাইকোৰ্টৰ মনিটৰিঙত কেছ, আৰু সেই চৰকাৰক প্ৰশংসা কৰিবলৈ আমাৰ ইয়াৰ পৰা বিধায়ক গৈ এসময়ত কলিকতা পাইছিল। আজি অধ্যক্ষ মহোদয়, এইখন অসম 1 লাখ চৰকাৰী চাকৰি আমি দিম, আৰু কোনো এজন নিবনুৱা যুৱক যুৱতীয়ে ক'ব নোৱাৰে
যে মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছো, মুখ্যমন্ত্ৰীয়ে চাকৰি দিছে, টকা লোৱাটো বাদ দিয়ক। টকা লোৱালৈকে আপুনি কৈছিলে যে আপুনি কৈছিলে কোনো ইণ্টাৰাপ্ট নকৰিব না, বহক ভাষণটো শুনক না, নো ইণ্টাৰাপশ্যন, নো ডিবেট, বহক না। 1 লাখ চাকৰি আপুনি বহক, 1 লাখ। আৰু অখিল গগৈ ডাঙৰীয়া আপুনি বহক, ৰিপ্লাই দি আছে, নো কাউণ্টাৰ, নো ইণ্টাৰাপশ্যন, কোনো ইণ্টাৰাপশ্যন দিব নালাগে। অধ্যক্ষ মহোদয়, ৰাতিপুৱা সোনকালে আহিলে, বেলেগ বিৰোধী বিধায়কতকৈ সোনকালে আহিলে টিভিৰ বুমবিলাক আগতে পায়, গতিকে এইটোতো চবেই জানেই। গতিকে সেইবোৰ টেকনিক থাকোতে আমাৰ লগত আৰু নতুন টেকনিক নকৰা ভাল। অধ্যক্ষ মহোদয়, আপুনি কৈছিলে কৰিব, 1 লাখ দিব অধ্যক্ষ মহোদয়, নিৰ্বাচনী প্ৰচাৰৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ চৰকাৰী চাকৰি দিম, 2 লাখ আত্মসংস্থাপনৰ ব্যৱস্থা কৰিম, যাতে সেই 2 লাখ যুৱকে আৰু 5 জনক নিযুক্তি দিব পাৰে। মই অসমৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক অনুৰোধ কৰিম যে অহাকালি তেখেতে যেতিয়া বিত্তীয় বৰ্ষৰ বাজেট দিব, অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ আত্মসংস্থাপনৰ আঁচনি এখন আমাৰ সদনত প্ৰস্তাৱিত কৰক। মই বিত্তমন্ত্ৰী ডাঙৰীয়ানীক তাৰ বাবে অনুৰোধ কৰিম। অধ্যক্ষ মহোদয়, নিবনুৱা যুৱক যুৱতীক স্বচ্ছতাৰে আমি এখন নতুন পৃথিৱীলৈ লৈ গৈছো। আজি চাৰিওফালে অসমত আস্থাৰ পৰিৱেশ।